নাজানিছো জানিছো যদি জানিছো একো নাজানিছো যিখিনি নাজানি তই কিয় হাঁহিছ ঐ তই যে চিঞৰি চিঞৰি ঘোষা গাই আছা কিয় এতিয়া চাবি হা অসমীয়া মানুহ যে আছে হা ঘৰতে গছটনীজনী আছে গছটনীও মাইকী মানুহজনীৰ কথা কৈছো গৃহস্থনী মানুহজনীয়ে যে গা পা ধুই যে মই চাকি জ্বলাব লাগিছে তই মতা না মাইকী মতা লৈ আছো তই গৃহস্থহে হবি আৰু গৃহস্থই তুলসী গছত চাকি জ্বলায় চাকি জ্বলাব নালাগিছে নজ্বলাইতো আৰু সূৰ্য প্ৰণামহে কৰিব লাগে সূৰ্য প্ৰমাণ কৰিব লাগিছে সেইটো কওঁ কেনেকে কৈছে কৈছে এটা কাম কৰিবি বাল্টিং এটা লবি গ্লাছ এটা লবি গামোচা এখন লবি আৰু সূৰ্যলৈ চাই চাই প্ৰণাম কৰিবি প্ৰমাণ কৰিব লাগিছে ৰাতি কৰিলে হৈছে হেই ৰাতি সূৰ্য ওলাই নেকি দিনতে কৰিব লাগিছে ঠিক আছে যা সূৰ্য প্ৰণাম কৰিবহি ইমান দেৰিলৈকে শুই আছে বিচনাখন কোনে ঘূৰালে চা মূৰ্খ মই মানুহটো ঘূৰি শুইছো তোৰ উৎপাতত এতিয়া আপুনি উঠক আপুনি ধুনীয়াকে মুখ চুখ ধৰক মই ভাতত লাগোগে চা ৰাতিপুৱা আমি চাহ খাওঁ আমি ভাত খাওঁ হা গৰু গোসাঁই চব শেষকে দিলি ঘৰখনৰ তই এইটো লওকচোন মই এতিয়া সূৰ্য প্ৰমাণ কৰি আহিছো মণি কোৱা গুড মৰ্ণিং উঠিলা নেকি ট্ৰেইনত দিয়া আহা হেপী ৰিটাৰ্ণ জাৰ্ণি টিটেনাছ পাই গ'লহি ওম সূৰ্য 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 ওম ডাঙৰ সূৰ্য সৌ সূৰ্য ওম সূৰ্য পূজাই সূৰ্য পূজাই সূৰ্য পূজাই ওম ৰাতিপুৱা সূৰ্য দুপৰীয়া সূৰ্য আবেলি সূৰ্য ওম মঙা সূৰ্য হালধীয়া সূৰ্য ওম আজিকালি ঠাণ্ডা দিনত ইমান সূৰ্য ওলাইছে ঠাণ্ডাই নপৰিছে গৰম দিনত হ'লে পদিনা ফটা সূৰ্য ওলাইছে ইমান গৰম লাগিছে ওম সূৰ্য ওম সূৰ্য পূজাই সূৰ্য পূজাই ওম সূৰ্য পূজাই সূৰ্য পূজাই ওম কি হৈছে আমাক বিশ্বাস কৰিবলৈ আহিছে তাক কোপটো চা বাল্টিলৈহে সূৰ্য প্ৰণাম কৰে কৃষ্ণ কালিলৈ পাবাহি নেকি এতিয়াহে শুনি ভাল লাগিছে দিয়া ছাৰৰ কোনটো কথা সেইটো পাতিম এতিয়া আহা আৰু কান্দি কান্দি ভাত খাইছো মই নকৈছো সঁচা আগতে মই এনেই গাওঁ নে কটা চিঙা জ্বলা পুৰা সকলোতে লাগে লাজটো যে এটা আমি যেনে পাইছে জ্বলাইহে খাইছো ঠাণ্ডাত যে কথা পাতি আছে চৰ্দি লাগিলে কোনে চাইছে কোন ঠাণ্ডা পাব চা উশাহ ল'বলেতো দে ভাই যাচোন যা এৰপৰা যা হ'বচোন তই কিয় লাগি থাক মোৰ লগত মই সহায় কৰি আছো নালাগে তই সহায় কৰি ফালিব ইমান ঠাণ্ডাত যদি চৰ্দি লাগিছে পিছত মোৰ টেটুহে ওলমিছে তই মোক কি আলেক পালেক তোৰ টেটুত ওলমিবলে বাহিৰে আপোনাৰ কোন আছে চা আৰু নাই কোনো আৰু নাই পুৰিত আছে মোৰ ভিটামিন কথা কয় ঠেকা কাম মইহে চলাই আছো বাৰু হ'ব এই মণি ফোন আহিলে মণি টেলিপেথি চোৱা এইজনীয়ে মানে আমাৰ এখেতক একে জ্বলাই খাইছে ফুৰিলা জেগাবোৰ ফুৰিলা নে নাই হ'ল আৰু তেতিয়াহ'লে আহা আৰু অশান্তি কৰি দিছো ইহঁতে মণি মোক আমি যেনে পাইছা শান্তি দিবহে নোৱাৰিছো খোৱাৰ শান্তি নাই শোৱাৰ শান্তি নাই আচ্ছা জেগাটা বস্তু দিয়া যেন পাইছে মই নকৈছো আৰু মই নিগমে মৰিছো চা ক'ত নিগনি মৰিছে এইটো পাতি হাঁহটো ৰ'বা আচ্ছা এতিয়া ঘৈণীয়েকক ফোন কৰিছে যে আমাৰ ভেলুগুটিয়ে নাইকিয়া হৈ গৈছে কথা ক'বলৈ আহিছে নামিয়া জাপ মাৰি দিম চা জাপ মাৰি দিম এইবিলাক লৈ ধেমালি কৰিব নাপায় কিন্তু মোহন জাপ মাৰি দিম ভৰি উলিয়া চা আপুনি মোক বচাইছে নে ঠেলিছে পৰ যদি পৰ মই আজৰি হওঁ আৰু মই নিজে জাপ মাৰি দিছো নকৈছো নিজৰ কাজ ভোজ নিজে হেৰুৱাবি পাগল
ভোজ কাছা আজি যদি তোৰ কিবা এটা হৈ যায় 11 দিন পাছত তোৰ কাজ ভোজ পাতিব নালাগিব মই ভোজ খাবলৈ নাপাইছোঁ তই মৰি থাকিলে মেইন মানুহটোৱে নাপাবি বেলেগে খাব তোৰ কাজ ভোজ উঠিয়া নিজৰ ভোজ বেলেগত কিয় খাবলৈ দিছে কি দৰকাৰ আমি মিলি খাম মাংস হ'লে মাংস মুৰ্গীটো আনিলে হ'ল খামগে বলক চাহ ঐ চাহ চাহ ক'ত আছা ঐ চাহ আপুনি বেগেতে ওলাই গৈছে মোৰ দেৰি হৈছে তই ক'লে যা আপোনাৰ লগত ডিউটিলে থানাত তোৰ কি কাম আপোনাৰ কাষতে হৈ থকা ডিউটি যে চাহ হে প্ৰভু তোক মই মাংস ভাতৰ লোভ দি পানী দিয়া ভাত খোৱালো তই গালি পাৰি গুচিহে যাব লাগিছিল লাগি আছ যে ঐ চাহ আপুনি মোক যিমানে মাংস ভাতৰ লোভ দিছে যিমানে গালি নাপাইছে মই আপোনাৰ ভোজটো নিদিয়াকে যাব নোৱাৰিছোঁ চাহ কি ভোজ এই যে গিয়েকে ঘৈণীয়েকে কাজিয়া লাগিলে ভোজ এটা দিয়ে যে ডিভোজ এচালিয়ে মালিকৰ ডাঙৰ মানুহৰ লগত ধেমালি কৰ বলচোন ভিতৰলৈ কিয় চাহ খেতৰ খেদিম তোৰ এতিয়া জেগাতে বহি দিছে আপোনাৰ ভাগৰ লাগিছে চাহ ভাগৰ লাগিছে চাহ ঐ চাহ আপোনাৰ ভাগৰ লাগিছে দুখ পালি মোহন মোহন দুখ পালি মোহন কিয় দিলে ছাৰ ছাৰ সেইটো কিয় দিলে চাচোন কিয় অশান্তিকে আছে অৰ্থনীৰ পৰা লাগি আছে দিয়ক ছাৰ আৰু ভালকে দিয়কচোন 2 কোপমান দিওঁ ৰাইজৰ বিপুল দাবী দিওঁ এতিয়া আপুনি মোক মাৰিলেও মাৰিছে কাটিলেও কাটিছে মণিবৈ যেতিয়ালৈকে নাহিছে মণিবৈ ঠেকা কাম মই চলাইছোঁ এই ঠেকা কাম চলাইছ কি ঠেকা কাম চলাইছ লাগে তই মোৰ অৰ্ধাংগিনা কি অৰ্ধাংগিনা চা মাইকী হোৱা হ'লে গিনি হলিহেঁতেন মতাৰ কাৰণে গিনা বুলি কৈছে কিবা কেছ নে কি ছাৰ কিবা ইম্পৰ্টেণ্ট কি চৰ লাগে কেঁচা মাৰিছে কাৰণে মাৰিছোঁ আহকচোন কথা এটা আছে বলক ঐ কি কৰি আছা তাত সেই চব চাহ চাওঁ এফালে আহা সেই চব চাহ কি কৰি আছা তাত মাছ দুটামান লৈ থৈছে এতিয়া শাক বিচাৰি আছো এই জংঘলত শাক বিচাৰে মানুহে ইয়াতহে ভাল ভাল শাক পাইছে আমাৰ এখেতে খাই ইমান ভাল পাইছা এখেত মানে খাটনিয়াৰ মণিব ধালাকে সেখেতহে মোৰ এখেত আছে পাগল আপুনি যে মানুহ বহুত সময় নষ্ট কৰিছে মণি পাবহি আপুনি ভাতটো বহাই দিয়ক হে চাহ চাহ তই ক'ৰ পৰা ওলালিহি ইমান কষ্টকে আপোনালৈ সেউজীয়া শাক পাচলি বিচাৰি আনিছো চাহ চাওক কি শাক যি সেউজীয়া পাইছে এফালৰ পৰা ছিঙিহে গৈছো চাহ এয়া শাক এইবোৰ দেখোন গছৰ পাত আৰু বিহলঙনিও আছে দেখোন সেউজীয়া হ'লে শাক হৈছে চাহ কিমান ধুনীয়াকে বনাই দিম চাবচোন হয় নেকি মই নাখাওঁ নহৰু দুফুটা দি তই ধুনীয়াকে ভাজি খাই শুই দিয়েগে যা কিয় চাহ অকমান খাব মোৰ যত্ন লোৱা মানুহ আহি আছে মই থাকোঁতে কোনে যত্ন ল'বলৈ আহিছে একে দগৰা যেন কৈছো কথা ক'বলৈ আহিছে এতিয়া আহিছো কলৈ আহিছো আচল কথালৈ আহিছো আপোনাৰ লগত মোৰ বহুত কথা আছে ৰ আগতে কামবিলাক কৰি লওঁ তাৰপিছত কথা পাতিম এতিয়া কি কথা আছে কচোন এতিয়া চাব হা কি চাম হা এই যে বাহিৰৰ বহুত দূৰ জেগাত এটা ধুনীয়া মন্দিৰ আছে আপুনি আকৌ যাব আহিছোহে আকৌ কেলে যামগে আকৌ যাওক আপুনি পইচাৰ কথা চিন্তা কৰিব নালাগিছে যিমান পইচা আছে তই দিবি আমাৰ এখেতে দিছে কোন আমাৰ এখেত মই এখেত বুলি কাক মাতিছো জানো এতিয়া তই কাক মাত আপুনি এখেত বুলি কাক মাতিছে তোৰ কেকে ছাৰক কেকে ছাৰক ময়ো এখেত বুলি মাতি আছো কি কেকে ছাৰ তোৰ এখেত আপুনি যেতিয়ালৈকে নাহিছে আপোনাৰ ঠেকেৰা কাম মই চলাই আছো কিয় হাঁহি আছে